নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ মই ককা দেউতাই শিকাই থৈ যোৱা এটা ৰেচিপি। এইটো মুঠি পিঠা বুলি কয় আৰু এইটো বনাবলৈ আমাক লাগিব আমুল বাটাৰ, আমুল তাজা গাখীৰ আৰু পিঠাগুড়ি 1 কাপ। এই পিঠাগুড়ি 1 কাপ মই লৈছোঁ। চেনি লৈছোঁ অলপ, আপোনালোকৰ সোৱাদ অনুসৰি চেনি ল'ব। মই চেনি 4 চামুচমান লৈছোঁ। বাটাৰ লৈছোঁ। গোটেইখিনি ভালকৈ মই অলপ অলপ পানী দি আটা মুঠা নিচিনাকৈ মঠি ল'ম। খাবলৈ বহুতেই ভাল লগা এটা ৰেচিপি। ককা আইতা থাকোঁতে এইটো ৰেচিপি আমাক শিকাইছিলে। ককাৰ খুবেই প্ৰিয় আছিলে এইটো। খাবলৈ আমি এতিয়া বহুতেই ভাল পাওঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। পানী কম কমকৈ দি ভালকৈ মঠি ল'ব। সকলো আপোনালোকৰ পৰিমাণ অনুসৰি ল'ব। এয়া মোৰ মঠা হৈ গৈছে। আৰু মঠাৰ পাছত সৰু সৰুকৈ হাতে মুঠি মাৰি লাডু কৰি, সেইকাৰণে এইটোক মুঠি পিঠা বুলি কয়। হাতেৰে মুঠি কৰি কৰি এনেকৈ লাডুটো কৰিম। দেখিছেনে? এটা চচপেনত অলপ পানী দি গৰম কৰি লৈছোঁ। মই 1 গিলাচ পানী লৈছোঁ। পানীখিনি অলপমান গৰম হ'ব দিম। এতিয়া পানী গৰম হ'লত মই লাডুকেইটা দি দিছোঁ। পানী উতলিছে। এতিয়া মই এইটো লাডুখিনি মই উতলাই ল'ম। অলপ ফুলি আহিব, তেতিয়া গম পাব যে সিজিছে। মই হাতাখনে লৰাই চাইছোঁ, সিজিছে অলপ অলপকৈ। গেছটো মই কমাই দিছোঁ এতিয়া। মোৰ সিজা হৈছে এতিয়া, দেখিছে? এয়া অলপমান সিজা হৈছে।
এয়া মোৰ সিজা হৈ গ'ল এতিয়া দেখিছেনে হৈ গ'ল মোৰ সিজা হৈ গ'ল এখন প্লেটত মই নমাই দিছোঁ দেখিছেনে কি ধুনীয়া হৈছে খাবলৈ বহুতেই ভাল লগা হয় এতিয়া চচপেনত মই অলপ গাখীৰ গৰম কৰি লৈছোঁ এয়া গাখীৰ গৰম কৰি ল'লোঁ আৰু পিঠাকেইটা সিজোৱা পিঠাকেইটা মই দি দিছোঁ এটা বাটিত দেখিছেনে দেখিবলৈও কিমান ভাল লাগিছে আৰু খাবলৈ এনেকুৱাই ভাল হয় যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আগলৈ আহি দি থকা ভিডিঅ'বিলাক যাতে পাই থাকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ